প্লিজ ৰাস্তা ঘাটে এনেকৈ লেতেৰা নেপেলাব লাগিলে জমাই কিনে জ্বলাই দিয়ক কিন্তু নেপেলাব। বন্ধুসকল আজি মই মৰ্ণিং ৱাক গৈ আছোঁ মানে ৰাতিপুৱা পুৰা ৰাতিপুৱা গৈ ওলাইছোঁ মানে 4টা বাজি ওলাইছিলোঁ মই এইটো চাব পাৰে লাইট দেখা পাই আছে কিন্তু মোক দেখা পোৱা নাই ইমানেই ৰাতিপুৱা ওলাইছোঁ যে মানে কি ক'ব এটা দোকানো খোলা নাই অলপ যে পোহৰ হ'ল সেইটোৱে ডাঙৰ কথা ইমান টাইমৰ পৰা ভাবি আছোঁ চশমা লগাই লৈছোঁ দেই মানে মৰ্ণিং ৱাক কৰিব যাওঁ অলপ লেভেলত যাওঁ মই কিন্তু জুবিন লাভাৰ দেই আৰু মোৰ লগৰ পাপন লাভাৰ মই কিন্তু জুবিনৰ লাভাৰ দেই জিম্বাল এটা ল'ম নেকি ভাবি আছোঁ এইটো ইমান ষ্ট্ৰেবলে নহয় দেখোন অলপ যে পোহৰ হ'ল ভাল লাগিছে আৰু কি ক'ব দাদা আপুনি কথাই নাই ন আকৌ তেখেত কিন্তু আকৌ ব্লগ চেনেল খোলে বোলে দেই আজি 15 দিনমান হৈ গ'ল খুলিব বুলি কৈ আছে যদি খোলে পিছত লিংক দি দিম আৰু চাই ল'ব আপোনালোকে পিছে কি কয় নেকি দিম নে নাই এইটো পুৰা গোটেই দিন পাবজি লাভাৰ এইটো দিন ৰাতি গোটেই দিন পাবজি খেলিব গোটেই দিন পাবজি খেলেগা পাবজি হোগা জব পাবজি বেচেগা সব চব্জি ন এনেকা ভাল লাগিব তোমালোকে যদি বিচাৰে যে মৰ্ণিং ৱাকৰ মানে পাৰ্ট কেইটা 1 2 3 4 নিচিনা বনাবলৈ তেনেহ'লে আপোনালোকে নিশ্চয় তলত কমেণ্ট কৰি দিয়ক মানে মই মৰ্ণিং ৱাকৰ যোনটো মানে পাৰ্ট চিষ্টেম আছে যদি পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 নিচিনা বনাই দিম আৰু কি কয় নেকি আচ্ছা ভাই কোনপিনে যাবি Times and run all the red lights across a million seas just to have you next to me কি কয় যাব এই পিনে স্কুলৰ পৰা এই পিনে কাৰ আহি আছে যাওঁ ন আজি স্কুল ছুটি গৰম ৰুটি কাইলৈ স্কুল খোলা পাহৰি গ'লো বাদ দিয়ক আৰু এইটো আজি মানে পুৰা ঠাণ্ডা লাগি আছে দেই আপোনালোকে যদি হাওড়াঘাট আহে যদি এনেকুৱা মৰ্ণিং ৱাক কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহিব ওৱানগাঁও পিনে এইটো ওৱানগাঁৱত চিধা গৈ আছোঁ মানে এনেকৈ আমি ওৱানগাঁও পিনে গৈ আছোঁ ইপিনৰ পৰা পথাৰ ইয়াৰ পৰা ঘৰ ষ্টাৰ্ট হ'ব কেইটামান এটা দুটাকৈ ঘৰ আছে আগত এনেকৈ লাইনত মানে এইটো ওৱানগাঁও বুলি কয় আৰু দেখাই দিম আপোনাক মানে শ্বৰ্টবোৰ আগত কি আছে ইমান একো এটা নাই মানে আজি যিহেতু ফাৰ্ষ্ট মৰ্ণিং ৱাক আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ এক্সাম শেষ হৈ গ'ল চ' আহিলোঁ আৰু এইপিনে এতিয়া কি হ'ব ভগৱানে জানে আৰু Hi, how are you? Boy, देखिए, क्या कोई reply ना? Cause I think I know what you mean to me. What you mean to me? But does this work? Only cause we never say what we think. Waiting for the perfect way. Time don't speak. Got me on delay. Cause across a million seas, would you do that for me? यार बट गछ এটা আছে তাত মানে মন্দিৰৰ নিচিনা আছে
ইয়াৰ পৰাই নমস্কাৰ দি দিওঁ আৰু দেই এইপিনে চিধা নাযাব চিধা গ'লে আপোনালোকে পাব হাওৰাঘাট তিনিআলি হৈ কিনে মানে আপুনি ডিপু চিপু নগাঁও চগাঁও যাব পাৰিব চিধা গৈ লাভ নাই টাৰ্ণিং ল'ব এইটো হ'লে হাওৰাঘাট কলেজ ৰুট হৈ পাব আপোনালোকে হাওৰাঘাট কলেজ ৰুট লৈ কিনে তাৰ ওচৰেদি গৈ আকৌ হাওৰাঘাট বজাৰটো পাব আপোনালোক ক'লো যে চিধা যাব নালাগে মানে হাওৰাঘাট তিনিআলি পাব ইপিনে আহিবলৈ ইপিনে অহাৰ পিছত মানে অলপমান দেখাই দিম আগত চিধা এইটো কলেজ ৰুট পিনে হৈ যাব আৰু আচ্ছা ভাইটি দাদা ছাৰ আপুনি পাবজি খেলে পাবজি লাভাৰ হয় মানে কিয় খেলে ইমান কি ভাল লাগে পুৰা ফূৰ্তি লাগে ন কিন্তু মই পাবজি নেখেলোঁ মোৰ ভাল নালাগে কলেজ ৰুট পাব হ'লে চিধা যাব এইপিনে গ'লে আকৌ বেলেগ জেগাতে পাই যাব ইপিনে নাযাব ইপিনে যাব ইপিনে নাযাব ইপিনে যাব ইপিনে যাব ইপিনে নাযাব ইপিনে নাযাব ইপিনে যাব ইপিনে গ'ল এইজন আমাৰ ৰাতিপুৱা এলাৰ্ম ঘৰৰ ওচৰতে বজিব আৰু ৰাতিপুৱা এলাৰ্ম অসমৰ ইণ্ডিয়াৰে হয় Cause across a million seas, would you do that for me? Yeah, I'd fly this whole world twice if I could be your paradise. এইটা আছে সুইচ গেট মানে সৰু মুৰাকে এটা আছে আৰু সুইচ গেট যদি আহে এইপিনে যাব পাৰিব আপোনালোকে এইপিনে আছে সুইচ গেট আৰু এইপিনে হৈ কিনে এই তাত হ'ব লগ এই ৰাস্তাটো হৈ কিনে সেই তাত হ'ব লগ হৈ কিনে এইপিনে কলেজ ৰুট तमाम मार्क्स ले जाते हैं बहुत मार्क्स धान कटा हो गया साइयो पिने प्लीज रास्ता घाटे এনেকে লেতেৰা নেপেলাব লাগিলে জমাই কিনে জ্বলাই দিয়ক কিন্তু নেপেলাব বেয়া লাগে দেখিবলৈ আৰু আমাৰ নিজৰো ক্ষতি এইবিলাক নেপেলাব কলেজ ৰুট যাব হ'লে আপোনালোকে এইপিনে যাব এইপিনে গ'লে নাযাব দেই এইপিনে গ'লে বেলেগ জেগাত পাব আকৌ এইপিনে যাব এইপিনে এইটো ৰাতিপুৱা সূৰ্য উঠি আছে আহি পালোঁ হাওৰাঘাট কলেজ এইটো ভিতৰত নোহোৱা আৰু গেটে তলা মাৰা আৰু ভিতৰতো নোহোৱা এইটো হোম গাৰ্ড এইটো গাৰ্লছ কমন ৰুম দেই কলেজ ৰুট পাৰ হৈ গ'লো মানে এইপিনে ইয়াত কলেজ আছিলে তাত পাৰ হৈ আহিলোঁ আৰু অলপ আগত গ'লে পাব বজাৰ হাওৰাঘাট বজাৰ আৰু ইয়াৰ পৰা অলপ আগত মোৰ ঘৰ আছে মানে আজি ব্লগটো ইয়াৰ লগতে মানে শেষ কৰিম বুলি ভাবিলোঁ আৰু বেছি দূৰলৈকে নাযাওঁ ঘৰে আহি গ'ল আৰু কি কৰিম ন এতিয়া কথা এইটো হ'ল যে ব্লগ আজি শেষ চ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰটো কৰিব নাপাহৰিব কৰি দিব আৰু কিবা এটা ভাল হ'ব বাই